হয়, মই সাপটো আপোনাৰ উদ্ধাৰ কৰিছোঁ নুমলীগড় ৰিফাইনেৰী নগৰা অঞ্চলত লং টেনিছ প্লে'গ্ৰাউণ্ড এখন আছে, তাত এই সাপটো উদ্ধাৰ কৰিছোঁ। সি আছিলে আজি 5 দিনমানৰ আগৰ পৰা। তাহাঁতৰ ৰেষ্ট ৰুম এটা আছে, ৰেষ্ট ৰুমৰ ওপৰৰ বাৰাণ্ডাৰ ওপৰৰ তাত স্থিতি ৰৈ আছিলে। তাতে খবৰ দিয়াৰ পিছত মই আহি অফিচাৰে খবৰ দিলে, তেতিয়া সাপটোক উদ্ধাৰ কৰি মই এতিয়া ইয়াত দেওপাহাৰত মুকলি কৰিবলৈ আহিছোঁ। সাপটো সম্পূৰ্ণভাৱে আপোনাৰ গ্ৰীণ, 5 ফুট 7 ইঞ্চি দীঘল আৰু মুখখন সম্পূৰ্ণ নীলা ক'লা। আমাৰ ইয়াত এইটো মই পোৱা নাই। মই এতিয়া আপোনাৰ ভালেমান কেইবছৰ হ'ল ইয়াত সাপ ধৰি থকা এই অঞ্চলতে বা অসমৰ বিভিন্ন প্ৰান্তত মই সাপ ধৰি আছোঁ, কিন্তু এই সাপটো মই এবাৰ প্ৰথম পাইছোঁ ইয়াত। আজি এটা গ্ৰীণ কেপ সাপ নগৰা অঞ্চলত প্লে'গ্ৰাউণ্ডত আমাৰ প্ৰসেনজিৎ বৰদলৈয়ে সাপ এটা ৰেস্কিউ কৰিলে। আমি ঘৰৰ পৰাই লগে লগে আহিলোঁ আৰু সেই সাপটো আমি দেওপাহাৰত এই মেলাৰীৰ ব্যৱস্থা কৰিছোঁ। এইটো গ্ৰীণ কেপ, এইটো বিষাক্ত সাপ। তো আমি যি পাইছোঁ তাৰমানে গ্ৰীণ কেপ সাপবিলাক বিষাক্তই।